আহি পাই গ'লোঁ কাউণ্টাৰত কিমান নাই নেকি Happy birthday to you. Happy birthday to you. Ayo katise amai mohakhoy dutai. গাইজ আজি মই নামৰূপৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আপোনালোকক ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব কাৰণে মানে কালি একচুৱেলি পটককৈ আহি যাবলগীয়া হ'ল নামৰূপলৈ আৰু ভিডিঅ' চিডিঅ' বনাবলৈ নহ'ল আৰু একেবাৰে বাকী কিনো ক'ম বাৰ্থডে আজি আৰু তাতে ইয়াত মানিব আহিছোঁ কালি ভাবিছিলোঁ কাৰোবাক ছাৰপ্ৰাইজ দিম বুলি কিন্তু ছাৰপ্ৰাইজ প্লেন কৰিছিলোঁ সেইটো ছাৰপ্ৰাইজ নহ'ল আৰু মানে গমেই পাই গ'ল আগতীয়াকৈ ইয়াত আহিছোঁ বুলি তো কালি মানে ৰাতি আহোঁতে ন মোৰ লগত মানে বহুত বেয়া জেং হৈ গ'ল দাদা এটাক লগ পাইছিলোঁ দাদাই আৰু কৈছে মানে দুটা মানুহ লগ পালোঁ একচুৱেলি তাহাঁতি মানে এটা ভাল মানুহ আৰু বহুত ভাল মানুহ থাকে ন ভাল মানুহ আৰু বেয়া মানুহ থাকে কালি ন মই গম পাই গ'লোঁ যে পৃথিৱীত যে চব মানুহ আছে বুলি মানে ভাল বেয়া চব আৰু তো মোৰ লগত এনেকুৱা হ'ল কেছটো কালি ৰাতি মানে আহি থাকোঁতে মই যেতিয়া এইডোখৰ কি বুলি কয় টিংখাং তিনিআলিৰ পৰা আহি পেলাই অকণমান আগত দাদা এজনক লগ পালোঁ দাদাজনক লগ পাই দাদাই মই গাড়ী পোৱা নাছিলোঁ একচুৱেলি কালি ৰাতি বহুত দেৰি হৈ গ'ল মানে লগতো ফোন কৰিলোঁ এনেকৈ বোলে তুমি আহাচোন বোলে এনেকৈ লগ পাবা বুলি ক'লে তো মই তাহাঁতৰ ঘৰতে আছোঁ এতিয়া একচুৱেলি তাৰপিছত দাদাক লগ পালোঁ দাদাই আৰু পাতৰ গাড়ী চলায় তো দাদাই ক'লে কি ৰ'বা বোলে আমাৰ লগৰ এটা আহি আছে এনেকৈ তেনেকৈ তাক ফোন কৰি পেলাই আৰু মোক উঠাই পঠিয়ালে গাড়ী আহিলে আৰু ফোন কৰি উঠাই পঠিয়ালে বিন্দাছ আহি পেলাই পালোঁহি নামৰূপ ষ্টেচনৰ ওচৰতে মানে মই বুজি নাপালোঁ কি বুলি ভাবিলে সেই মানুহজনে মোক মানে ইমান ইনভেষ্টিগেশ্যন ন কিয় মানে মই বুজি নাপালোঁ মানে মই ক'বলৈ মোৰ লাজ লাগিছে মানে মই ন ইয়াত কিবা কৰিব অহা নিচিনাকৈ মানে তেনেকৈ ক'লে মানে মানুহজনে মোক দেই তো মই সেইটো বুলিতো মই মানে বহুত বেয়া লাগিলে তেনেকৈ পুলিচ মাতো বুলি কৈ দিলে মানে বহুত বেয়া জেং হৈ গ'ল কালি ন সেইকাৰণে অলপ মানে মনটো বেয়া লাগি আছে আৰু ছাৰপ্ৰাইজ সেইকাৰণে দিয়া নহ'ল আৰু তাইক তো কি ক'ম আৰু এনেকৈ ক'লে বেয়া লাগে ন নতুন জেগাত আহি পেলাই এনেকুৱা পুলিচৰ জেং হৈ গ'লে এনেকৈ মানে খং উঠে আৰু বহুত তো মানুহজনে একো নক'লে আৰু ডাঙৰ মানুহ মদ চদ খাই মেলি আৰু উৎপাত কৰি আছে মোক কিবা কিবি কৈছিলে সেইবোৰ মই ইমান পাত্তা নিদিলোঁ কাৰণ জানেই আৰু সৰু ল'ৰাটো মনে থাকি দিলোঁ আৰু ডাঙৰ মানুহ যেতিয়া কৈ থাকক ক'লেতো মোৰ একো নাযায় ন তো বাকী আৰু এনেকেই লগৰটো ঘৰত আনিব গ'ল মোক সি এতিয়া ঘৰৰ ভিতৰত আছে চাগে কিবা কিবি কৰি আছে বাকী আৰু যাম আজি নামৰূপত ফুৰিম পূৰা তাকি লগৰকেইটা গৈ পেলাই আৰু কেছটো ছল্ভ কৰিলে আৰু তাহাঁতক থেংক ইউ বুলি ক'ম আৰু বাৰ্থডে পাতিম আৰু চাই থাকিব লাষ্টলৈকে ভিডিঅ'টো গা চা ধুই মেলি ওলাই গৈ আছোঁ বাকী নতুন জেগাও ফুৰাম নামৰূপত বাকী ঘৰৰ গা চা ধুই মেলি আৰু ৰেডি হৈ গ'লোঁ এয়া যাব লৈছোঁ লগৰটো আছে ইয়াতে তো গৈ থাকোঁ টাউনতে ৰখিম ন আমি গৈ পেলাই তাহাঁতৰ কাৰণে বাকীকেইটা আহিব এতিয়া তাহাঁতি খোজকাঢ়ি গৈ আছে একেবাৰে দিল্লী ঘাটতে লগ পাম আৰু এতিয়া আজি তুমি কিমান এক্সাইটেড আছা 100%ৰ ভিতৰত 100% বুলি ধৰিব পাৰা অঁ বাকী মোবাইল টেৰা মেৰা হৈ গৈছে গৈ থাকা বহুত বেয়া ধূলিবে ৰাস্তাও বেয়া বহুত মানে বেয়া আপোনালোকে যদি আহিব পাৰে আৰু দেই একো নকওঁ ন আহিবলৈ ফৰ্চটো নকৰিছোঁ বাৰু
মানে ভালেই জেগা, আপোনালোকে দেখিলে গম পাই যাব। জেগাটো ভালেই, খালি ৰাস্তাটোহে অকণ আৰু খেলি মেলি, গোটেই গাঁত মানে যাবলৈ দিগদাৰ হৈ যায় আৰু গাড়ী চাড়ী লৈ দিগদাৰ হ'ব অকণমান। আগতে ভাল আছিলে অঁ, এতিয়া এইবোৰ গাড়ী চাড়ীবোৰ চলি আৰু হৈ গৈছে আৰু অৱস্থাটো বেয়া। অঁ ভাল ডোখৰ পালোহি অঁ। পিছত আৰু দৌৰিব অঁ। ফাইনেলি আৰু পাবহি হৈছে মানে পালোহি আৰু ন আহি গ'লো আৰু বেছি দূৰ নাই। অঁ আহি পাই গ'লোঁ। কাউণ্টাৰত কিমান নাই নেকি? কাউণ্টাৰ এইফালেও আহি পাই গ'লে দেই। বাকী আচ্ছা কি হ'ব এতিয়া, কাউণ্টাৰত মানুহ নাই যে, টিকেট চিকেট নোহোৱাকৈ যে পাৰ্কত এণ্ট্ৰি পাই গ'লোঁ। বিন্দাছ দুমাই এইপিনে দাদা আছে, তাক সুধিমগৈ এতিয়া। তাত দি থৈ আহোঁ দিয়া মই, কেকটো দি থৈ আহোঁ বিন্দাছ। আৰু এইফালে ষ্টাৰ্ট হৈয়ে গ'ল, সৰু ল'ৰা আছে খেলিবলৈ। মুখখন দেখাই দিয়া ৰঞ্জিতা। হাই ফালে পাৰ্কখন চেলক মানে দাদা এজন আছে, তাক তেওঁ সোধোগৈ টিকেটটো কি হ'ব এতিয়া। এনেকৈতো বহি চেলিব্ৰেট কৰি দিলেও দিগদাৰ হৈ যাব ন, মানে পাৰ্কখনত মানে টিকেট নোহোৱাকৈ এণ্ট্ৰি ল'বলৈ বহুত বেয়া হয় মানে। তো কথাটো সুধি লোৱা ভাল হ'ব। ভিডিঅ' বনোৱা মানে এইটো সৰুতে পাৰ হৈছিলোঁ ন, এনেকৈ বিন্দাছ এনেকৈ। মোৰ বেগেদি টেবুলহে মুছে আৰু সেইজনী কাম এইজনী আৰু মই আপলোড ফাৰ্ষ্ট টাইম ভিডিঅ' এই বাৰ্থডে বাচ্চোং যে এই দিছে নাই পেকিং দি ল'বলগীয়া হৈছে, মম জ্বলাবলৈও পেকিং কি মানে ফাৰ্ষ্ট টাইম বাৰ্থডে কাৰণে হৈছে এনেকুৱা সঁচাকৈ। হ'ব দিয়া, কাটা আকৌ কাটিমেই ডাইক নেকি? নুমাই যাব ৰ।
নামটো কি আছিলে তাই মইনো ভালকে কোৱা নাই একো নাই দিয়া চলি যাব যাওঁ অংকিতা ওচৰত যাতে চুট মাৰি ফিল্ম নহ'লে একদম নিজে নিজে পাবিগৈ ইফালেও কলা সিফালেও কলা কি হৈছে বে এইটো অঁতাইচোন দেই বেয়া চেয়া নাপাবি তই যা সোনকালে নহ'লে হেৰি অঁতাই দেচোন এইটো কিবা এটা যে হেপী বাৰ্থডে টু কি মানে মই এনে গাইছো আৰু হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ আয়ো কাটিছে আমাৰ মহাশয় দুটাই কেকটোতে ইমান নতংগী কৰিছে একো নাই দে হ'ব খাই দিয়া আৰু ভালো পাইছে যে নাৰ্ভাছ হৈ গৈছে বেছিজনী খোলালি যাওঁ নেকি ওচৰলৈ How can I feel you? How can I feel you? গোটেই কেক মুখত লগাই লগাই কথা কৈছে তাৰমানে ভাল লাগিলে এতিয়া মুখ চফা কৰি হৈ গ'ল আকৌ খানা আমি একো নানিলো ধুনীয়া বনাবতো ভাল প্লেট বনাইছে এইবোৰ খোলালি মেইন ন ধুনু খোলালি মেইন চাই দে এইফালে বাৰ্থডে খাব আহিছে বাইনে কৰিবহি সেই দুটা লিলিমাই মানে আৰু ধুনীয়াকে কৰিব সেই দুটা লিলিমাই ৰঞ্জিতা হৈ দেখোন জিন্তু I love you too বোলে song share কৰি দিব তেতিয়া ফেমাস হবে যদি পিছত যে মনত পৰিলে চাব পাৰিবি ব্লগ তাত ব্লগ চা আমাৰ ৰঞ্জিতা মই আছো তো পিছত চাব পাৰিবি ন এনে মোক কৈ দিয়ে এই দিমে মাক সম ভাতগা দি বোলে কিবা বোলে ধেমালি চেমালি কৰি মিলি চাই পিছত বেলেগো নেপাম হয় না কেলে ইয়াতো ফেষ্টিভেল কেমেৰাটো ইপিনে ইপিনে মোক পোৱা আকৌ বিজনেছ এইফালে বিজি মানুহ কিবা কবা নেকি ৰাজা কিবা কবা নোকোৱাই হে এইফালে পুৰা বিজি বাৰ্থডে দিনা মই কি ক'ম হয় বাকী ভাল লাগিছে আৰু কি কি চিক্ৰেট ক্লাছ না এতিয়া ভিডিও কৰি আছে নহলে কৈ দিলো কি ব্লগ বনাই ব্লগ বনাইছে দেখুৱা বুলি বেছিকে কথাই পাতা নাই আকৌ এইবোৰ বিলাই মেলি হৈ গ'ল আৰু কেকটো এইটো আছিলে কাটি মেলি খতম চব হৈ গ'ল খাই লওঁগে বাৰু বিন্দাছ আপুনি কিবা ক'ব নেকি লাইফত ফাৰ্ষ্ট টাইম নহয় গাৰ্লফ্ৰেণ্ডৰ কথা নহয় বাৰ্থডে ফাৰ্ষ্ট টাইম চব পচিবল হৈছে বিকজ নেই यार এই ছোৱালীজনীৰ কাৰণে মোক দিব দিয়া বহি বহি খাই থওঁ বহি পেলাই তোমালোকে লৈ লোৱা ক'ত
এই হ'ব 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 পাৰ্কত আহি পেলাই না এইবোৰ মোক ধৰিব দিছে আৰু সেই সৰুৰ নিচিনা নৱটো মেইন খাই খাই একদম জোলনা এইটো কি কি বুলি কয় যে মই নহ'ব তোমাৰ লগত Finally আহি পাই গ'লো বে খাই দিবলৈ ভয় লাগিলে বে ফাইনেলি আগলৈ বোলা এই নাযায় আগলৈ নাযায় দিল্লী ঘাটত ঝৰ্ণা নাই ইয়াত কোনে ক'লে ঝৰ্ণা আছে নাই নহয় ফিল লাগিছে বে ভিউ কসম চাল লাগিছে বে চাল নাই তুমি ঘূৰাই লোৱা তাতে ৰখি দিলে আৰু हेलो गाइस एंड गुड मॉर्निंग सभी कैसे हो बाकी কালি নামৰূপতে থকা হ'ল বাকি বাৰ্থডে আৰু পাতি পেলাই বহুত দেৰি হৈ গ'ল কালি ৰাতি সেইকাৰণে আৰু ভিডিঅ' বনোৱা নহ'ল আজি ৰাতিপুৱা শুই উঠি পেলাই এইফালে ব্ৰিজৰ ফালে ওলাই আহিছিলোঁ এখন কি হয় দিচাং ৰিভাৰ ন এইফালে তাহাঁতৰ ঘৰটো মানে লগৰটো যোনটো ঘৰত আছোঁ তাৰ মানে ঘৰটো একেবাৰে ওচৰতে চ' ইয়াতে আহিলোঁ আৰু ৰাতিপুৱা সময়তে এনেকৈ ওলাই পেলাই ভালো লাগে আৰু অকণমান বাকী ৰাস্তাতে আৰু এনেকৈ ঘূৰি ফুৰিছোঁ আজি যদি ঘৰ যাব পাৰোঁ নাযাব পাৰোঁ মানে একচুৱেলি যদি ঘৰ নোযোৱা হয় আৰু যাম চাগে আৰু বহুত জেগা আছে ন ইয়াত ঘূৰিব কালি অকল দিল্লী ঘাট গৈছোঁহে বাকী আজি যদি আৰু বেলেগত যোৱা হয় দেখাম আৰু আপোনালোকক বাকী ছাপোৰ্ট কৰি থাকিব এনেকৈ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু দেই আজিলৈ বাই বাই